নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আমি ক'লৈ গৈ আছোঁ আৰু কিহৰ কাৰণে গৈ আছোঁ তো থাম্বনেইলখন চাই আপোনালোকে নিশ্চয় গম পাইছে আৰু খুবেই মনটো আজি বহুত ভাল লাগি আছে। তো কিহৰ কাৰণে ভাল লাগি আছে আপোনালোকে ভিডিঅ'টো চাওক, তো গম পাই যাব। তো আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক। এতিয়া মই গৈ আছোঁ মোৰ লগৰটোৰ ঘৰলৈ। তো তাৰ নিউ চং এটা আহি আছে, তো সেইকাৰণে মই সিহঁতৰ ঘৰলৈ গৈ আছোঁ। তাত গৈ আপোনালোকক দেখাই আছোঁ ব'লক। ভূ বনাইছে, ভূ 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 ফাইনেলি আহি পাই গ'লোঁ মোৰ লগৰটোৰ ঘৰ, যোনজনে গানটো ৰিলিজ দিব আজি। সেইজনৰ ঘৰ পাই গ'লোহি আৰু ঘৰত গৈ এতিয়া তাৰ লগত কিছুমান কথা পাতি আছোঁ। তো ভিডিঅ'টো চাই থাকক। এইটো হ'ল মোৰ লগৰটোৰ ঘৰ আৰু এইটো এতিয়া সি আছে নাই নাজানো ঘৰত, তো মাতোঁ। তাক মই কল কৰিছিলোঁ বাৰু, এতিয়া মাতি চাওঁ ঘৰত আছে নাই। তই ৰিয়ন বাহিৰলৈ ওলাই আহা, আছ নাই ঘৰত? ফাইনেলি মোৰ লগৰটোৰ ঘৰ পাই গ'লোহি আৰু লগৰটোৰ ঘৰত পালোঁ। এতিয়া সি এজন ৰখি আছে এইকণত আৰু এতিয়া ইয়াতে বহোঁ, অলপ কথা পাতোঁ, আহক। ফাইনেলি মোৰ কাষত আছে আজি ৰিয়ন বৰা। নমস্কাৰ। তোমাৰ আজি গান এটা আহিব, তো মনটো কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে মনটো। এইটো আচলতে মোৰ 2 নম্বৰ গান। প্ৰথম গানটো নিয়ৰ বুলি আছিলে আৰু এইটো স্পৰ্শিতা বুলি ওলাইছে। এইটো 2 নম্বৰ গান। 2 নম্বৰ গান। তো গানটো এতিয়া আপলোড কৰিবা নে আজি কি? আজি আচলতে গানটো আপলোড কৰাৰ কথা আছিল কালি। তো কিছুমান টেকনিকেল প্ৰব্লেমৰ কাৰণে আজি দিবলগীয়া হ'ল। আজি 3টা বজাত দিম। তো গাইজ 3টা বজাত ৰিয়ন বৰা আজি গানটো আপলোড কৰিব। মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম। তো গাইজ আপোনালোকে চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এই তোমাৰ গানটো কোনে লিখিছিলে? গানটো লিখিছে ত্ৰিজগজ্যোতি গোস্বামী বুলি মোৰ লগৰ এজন, আৰু মিউজিক কৰিছে এনচন ভাস্কৰ হাজৰিকা গোলাঘাটৰ মিউজিক কৰিছে। তুমি যে গান গাইছা, তুমি যে গান লিখিছা, তোমাৰ ঘৰৰ পৰা কিমান ছাপোৰ্ট পাইছা? ঘৰৰ পৰা ভালেই ছাপোৰ্ট, মা দেউতা সকলোৱে কৰে ছাপোৰ্ট। আৰু গান লিখা সপোনটো সৰুৰ পৰাই আছিলে। ক্লাছ 9 মানৰ পৰাই গান লিখিছোঁ মই। 9 মানৰ পৰা গান লিখিছা আৰু এতিয়া গান নিজে গাইছা। আৰু কিমানমান গান লিখি থৈছা তুমি আগলৈ? আছে বহুত আছে। আহিনৰ আবেলি এটা বুলি আহিব। তো সেইটো কিহত আপলোড কৰিবা, কি মাহত? সেইটো আহিনৰ ফাৰ্ষ্টতে আপলোড কৰিম। আহিনতৰ ফাৰ্ষ্টতে আপলোড কৰিব। তো এই আজি আপলোড কৰা গানটো আপোনালোকে শুনিব, যদি ভাল পায় ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আকৌ আহিনৰ সেই গানটো যেতিয়া আপলোড কৰিব তেতিয়া আপোনালোকে শুনি ভাল পাব। বৰ্তমান তুমি এতিয়া কি পঢ়ি আছা? বৰ্তমান মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ এইবাৰ। হাই ছেকেণ্ডেৰী এইবাৰ BA ফাৰ্ষ্ট ছেম। হয়। গানৰ বাহিৰে তুমি আৰু কিবা জীৱনত কৰিম বুলি ভাবিছা নে কি? এতিয়াতো গানটোৱে চলাই যাওঁ, পিছলৈ যি হয় দেখি যাওঁ, দেখা যাওক। আৰু এতিয়া পঢ়া শুনাটো লগে লগে চলি যায়। আজি মোৰ মোৰ ইউটিউব চেনেলত তোমাকে ফাৰ্ষ্ট ইণ্টাৰভিউ লৈছোঁ। তো মোৰ চেনেলত আহি তোমাৰ আজি মনটো কেনেকুৱা লাগিছে? আচলতে মোৰো ফাৰ্ষ্ট ইণ্টাৰভিউ, তো ভালেই লাগিছে বহুত। আৰু মানে কি নকওঁ হৈছে। আৰু আগলৈকে লৈ থাকিম এনেকৈ ধুনীয়া আমাৰ মাজলৈ, যাতে ধুনীয়া গান আনি থাকা তুমি আৰু সদায় আগুৱাই যোৱা। আৰু তোমাৰ সদায় আগলৈও যাতে এনেকৈ ইণ্টাৰভিউ লৈ থাকিব পাৰোঁ। ইয়াত কটালোঁ আৰু বেছি টাইম নকৰোঁ, আমাৰ ঘৰলৈ যাবলৈ টাইম হৈ গ'ল। আৰু আপোনালোকে আমাৰ ৰিয়ন বৰাৰ গানটো শুনিব আৰু গানটোৰ নামটো এবাৰ ধুনীয়াকৈ কৈ দিয়া ৰাইজক। স্পৰ্শিতা আহি আছে, চাব সকলোৱে, মৰম দিব। আৰু প্ৰথম গানটো চাব নিয়ৰ, আৰু সকলোৱে ছাপোৰ্ট কৰিব। আৰু ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।